নামেই বিশাল নহয়, ভাইটিৰ অন্তৰখনো বৰ বিশাল। বাইদেউ চুমিক উপহাৰ দিয়ে 2 লাখ টকীয়া পুতলা। কেৱল ইমানেই নে, পাতি লোৱা বায়েকৰ নামত বিশালে খৰচ কৰিছিল কোটি কোটি টকা। বিশাল চুমিৰ সম্পত্তিৰ তালিকা দেখিলে চকু কপালত উঠিব আপোনাৰ। ডিব্ৰুগড়ৰ বৈৰাগী মঠত বিশালৰ 2000 বৰ্গফুটৰ কাৰ্যালয়। কাৰ্যালয়ৰ ইণ্টেৰিয়ৰ ডিজাইনৰ বাবদ ব্যয় কৰিছিল 85 লাখ টকা। ডিব্ৰুগড়ৰ প্ৰভাঞ্জলি এপাৰ্টমেণ্টত 63.25 লাখ টকাৰ ফ্লেট। লীলা গগৈ পথত ক্ৰয় কৰা ফ্লেটৰ বাবদ 44 লাখ টকা নগদ আৰু 15 লাখ টকাৰ চেক প্ৰদান কৰিছিল বিশালে। পাতি লোৱা ভায়েকে বায়েকৰ বাবে কিমান টকা খৰচ কৰিব পাৰে বুলি আপুনি অনুমান কৰে, কিন্তু আপুনি মই ভবাতকৈ সেই পৰিমাণ বহুগুণে বেছি। বিশালৰ সমান্তৰালকৈ পাতি লোৱা ভায়েক চুমি বৰাৰো আছে কোটি কোটি টকাৰ সম্পত্তি। গুৱাহাটীৰ নাৰেংগীত আছে চুমিৰ কোটিটকীয়া ফ্লেট। আইডিয়েল ভিউ এপাৰ্টমেণ্টত 1.5 কোটি টকীয়া ফ্লেট। গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰত্যেক তৰুণ এপাৰ্টমেণ্টত 7 কোটি টকীয়া ফ্লেট। চুমি বৰাৰ ডেন্স একাডেমীৰ নামতো বিশালে খৰচ কৰিছিল কোটি কোটি টকা। ডিব্ৰুগড়ত চুমিৰ বাবে খুলি দিছিল ডান্স একাডেমী। চুমিৰ ডান্স একাডেমীৰ ডিজাইনিঙত ব্যয় কৰিছিল 33 লাখ টকা। ডান্স একাডেমীৰ মাটিৰ মালিকক দিছিল 5 লাখ টকা। ডান্স একাডেমীত ছিগমা টাইলছৰ বাবদ খৰচ কৰিছিল নগদ 10 লাখ টকা। আনকি ছাউণ্ড প্ৰুফৰ নামতে ব্যয় কৰিছিল নগদ 15 লাখ টকা। কেৱল অসমতেই নহয়, বহিৰাজ্যতো প্ৰবঞ্চনাৰ জাল পেলাইছিল বিশাল আৰু চুমিয়ে। প্ৰায় 1500ৰো অধিক লোকক প্ৰবঞ্চনা কৰিছিল মহাপ্ৰবঞ্চক বিশাল ফুকনে। আৰক্ষীৰ আগত এয়া বিশাল ফুকনৰ অকপট স্বীকাৰোক্তি। ইফালে ৰাজ্য গৰম কৰি ৰখা ট্ৰেডিং প্ৰবঞ্চনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, কেৱল চুমি বৰাই নহয়, গ্ৰেপ্তাৰ হ'ব সকলো। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম উলংঘা কৰা সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব। কোটি কোটি টকাৰ প্ৰবঞ্চনাৰে বিলাসী জীৱন